হেল্ল' এভৰিৱান, মই আইমণি মোৰ ইউটিউব চেনেল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি যিহেতুকে লক্ষী পূজাৰ মোৰ ফালৰ পৰা সকলোলৈকে হিয়াৰ ভৰা শুভেচ্ছা থাকিল। আৰু আজি যিহেতুকে লক্ষী পূজাত আমি সকলোৱে বগা বস্তু দিওঁ দেৱীৰ ওচৰত। সেয়েহে ভাবিলোঁ একেবাৰে কম সময়ত কেনেকৈনো আমি পূজাত ব্যৱহাৰ কৰিবলৈ ক্ষীৰ বনাব পাৰোঁ, তাকে ভিডিঅ' এটা লৈ আহিলোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। তেতিয়াহ'লে ব'লকচোন মোৰ ভিডিঅ'টো চাওঁ। এয়া মই জহা চাউল তিয়াই ৰাখিছিলোঁ আগতীয়াকৈ, প্ৰায় এঘণ্টামান সময় তিয়াই ৰাখিছোঁ। আৰু এতিয়া ভালকৈ ধুই মই ইয়াতে কুকাৰত দিম। কুকাৰত মই প্ৰায় আধা লিটাৰমান গাখীৰ তাত উতলাই আছিলোঁ আৰু তাতে মই চাউলখিনি দি দিলোঁ। আৰু এতিয়া তাতে মই 3টা ইলাচি দিছোঁ। ইলাচি গুড়িও দিব পাৰি, মোৰ ওচৰত ইলাচি গুড়ি নাছিলে কাৰণে মই গোটা ইলাচি দি দিছোঁ। আৰু এতিয়া মই কুকাৰত এটা চিটি মাৰি ল'লোঁ। আৰু ইফালে এটা কেৰাহীত মই ডাঙৰ চামুচেৰে 2 চামুচ ঘি লৈছোঁ। তাতে মই ড্ৰাই ফ্ৰুটছখিনি অলপ ফ্ৰাই কৰি ল'ম। আৰু এইফালে মই সেই ঘিখিনিতে যিখিনি মই বইল কৰি লৈছিলোঁ কুকাৰত আগতীয়াকৈ, সেইখিনি দি দিলোঁ। আৰু তাতে অলপ গাখীৰ মই আকৌ দিছোঁ। এতিয়া মই বেছি চেনি ব্যৱহাৰ নকৰোঁ, মিঠাটো বেছি হ'লে যিহেতুকে খাই ভাল নালাগে, সেইকাৰণে মই ডাঙৰ চামুচেৰে 3 চামুচ চেনি দিছোঁ। আৰু এতিয়া যিখিনি ভাজি ৰাখিছিলোঁ ড্ৰাই ফ্ৰুটছ, সেইখিনি দি দিলোঁ। আৰু অলপ ড্ৰাই ফ্ৰুটছ ৰাখি দিছোঁ, কাৰণ পাছত সেইখিনি ডেক'ৰেশ্যনত ব্যৱহাৰ কৰিম। আৰু এতিয়া মোৰ ক্ষীৰ প্ৰায় হৈয়ে গৈছে। সেয়া মোৰ ক্ষীৰ হৈ গ'ল।